নমস্কাৰ ছাত্ৰছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। ছাত্ৰছাত্ৰীসকল, এইটো ভিডিঅ' তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। অৰ্থাৎ যিসকল ছাত্ৰছাত্ৰী মেট্ৰিক পাছ কৰিছে আৰু নতুনকৈ এখন কলেজত এডমিশ্যন ল'ম বুলি ভাবি আছে, তেওঁলোকৰ বাবেতো এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ। কিয়নো কি কৰিছে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে তোমালোকৰ পাঠ্যক্ৰমত এখন নতুনকৈ পাঠ্যপুথি তেওঁলোকে সংযোজন কৰিছে। এই পাঠ্যপুথিখন কি বা তেওঁলোকে কিয় সংযোজন কৰিলে সম্পূৰ্ণ নটিছখন মই তোমালোকক দেখাই দিছোঁ। আৰু তোমালোকেও যিকোনো কলেজত এডমিশ্যন ল'লে তোমালোকে সেই পাঠ্যপুথিখন ল'ব পাৰিবা নিজৰ ঐচ্ছিক বিষয় হিচাপে। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। যদি এতিয়া লাইক কৰা তেন্তে লাইক কৰা। চেনেলটো যদি প্ৰথমবাৰ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে ৰখা বেল আইকনটো দবাই থোৱা এনেকুৱা ধৰণৰ নিউজবোৰ তোমালোকে আগতীয়াকৈ পাবলৈ। তো মই তোমালোকক প্ৰথমতে এই নটিছখন দেখাই দিছোঁ, এখন চাই লোৱা। তো ছাত্ৰছাত্ৰীসকল, তোমালোকৰ যিটো বিষয় এইবাৰ সংযোজন হ'ব নতুনকৈ, সেই বিষয়টো হৈছে বিহু। হয় ছাত্ৰছাত্ৰীসকল, অসমীয়াৰ বাপতি সাহোন বিহু। এইবাৰ তেওঁলোকে কি কৰিছে, অসমীয়া ভাষা যেনেকৈ প্ৰত্যেক বিশ্ববিদ্যালয়ে মানে প্ৰত্যেক শ্ৰেণীতে বাধ্যতামূলক কৰিছে, ঠিক তেনেদৰে কি কৰিছে বিহু, অৰ্থাৎ তোমালোকে ঐচ্ছিক বিষয় হিচাপে ল'ব পাৰা। তো এতিয়া তোমালোকে নটিছখন চাই লোৱা। এইটো দেখিছা যে ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলোকে জনোৱা হ'ল যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে 2020-21 বৰ্ষ সংসদৰ শৈক্ষিক বিষয়ৰ পাঠ্যক্ৰমত বিহু নামেৰে এটি নতুন ঐচ্ছিক বিষয় সংযোজন কৰিছে। অসমীয়া জাতিৰ বাপতি সাহোন বিহুৰ শুদ্ধ ৰূপ তথা অতীজৰ পৰা বৰ্তমানলৈকে বিহুৱে বিভিন্ন ৰূপান্তৰৰ মাজেৰে আহি বৰ্তমানৰ ৰূপ লাভ কৰিলেহি, সেই বিষয়ে ছাত্ৰ-ছাত্ৰীক সম্যক ধাৰণা দিয়াৰ উদ্দেশ্যে সংসদে এই নতুন বিষয়টো সংযোজন কৰিছে। লগতে বিহু সম্পৰ্কে উচ্চতৰ মাধ্যমিক পৰ্যায়ত লাভ কৰা জ্ঞানেৰে বিশ্ববিদ্যালয়সমূহত থকা পৰিৱেশ কলা বিভাগত শিক্ষা গ্ৰহণ আৰু অধিক দক্ষতা আহৰণেৰে স্বাৱলম্বী হোৱাৰ পথো যাতে বাছি ল'ব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পাঠ্যক্ৰমত প্ৰস্তুত কৰা হৈছে। আৰু নেক্সট তেওঁলোকে কৈছে যে 2020-21 বৰ্ষত উচ্চতৰ মাধ্যমিক কলা শাখাৰ প্ৰথম বাৰ্ষিকত নাম ভৰ্তি কৰা আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে বিহু বিষয়টো ঐচ্ছিক বিষয় হিচাপে ল'ব পাৰিব। হয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে অতি ভাল খবৰ যে তোমালোকে বিহু যিবিলাকে ভাল পোৱা বা যিসকলৰ ইচ্ছা আছে যে বিহু শিকিবলৈ, তেওঁলোকে এইবাৰ নিজৰ পাঠ্যক্ৰম হিচাপে বিহু ল'ব পাৰিব। নেক্সট আমি নটিছখন আৰু চাই লওঁ। এই বিষয়টোত তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়ো ধৰণে কাৰ্যসূচী থাকিব। অৰ্থাৎ তোমালোকৰ পাঠ্যক্ৰম দিয়া হ'ব আৰু প্ৰেক্টিকেলো তোমালোকৰ কৰা হ'ব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্গত সমূহ শিক্ষা প্ৰতিষ্ঠানক তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক নতুন বিষয়টোৰ বিষয়ে অৱগত কৰাৰ লগতে শিক্ষানুষ্ঠানৰ জাননী ফলকত জাননী দিব জনোৱা হ'ল। বিষয় ল'ব বিচৰা শিক্ষা প্ৰতিষ্ঠানসমূহক বিষয়টো খোলাৰ বাবে অনুমতি বিচাৰি সংসদৰ লগত যোগাযোগ কৰিবলৈ কোৱা হ'ল। তো এইটো তোমালোকে চাই লোৱা, এখন ফেক নটিছ নহয়, ইয়াত সচিবৰ চহী আছে, তোমালোকে ভালদৰে চাই লোৱা। তো এইটো অতি ভাল খবৰ, যিসকলে বিহু ল'ম বুলি ভাবি আছে বা বিহু যিসকলে ভাল পায় তেওঁলোকৰ বাবে অতি ভাল খবৰ। আৰু এইটো সকলো কলেজতে তেওঁলোকে উপলব্ধ কৰিব দিছে। আৰু তোমালোকে এই নটিছখন মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন চেক কৰিলে তাত যিটো আমাৰ উচ্চতৰ মাধ্যমিকৰ অফিচিয়েল ৱেবছাইট আছে তাত তোমালোকে গৈ PDF-টো চাই ল'ব পাৰিবা। মই লিংক দি থৈছোঁ, এবাৰ নিশ্চয় চেক কৰা। আৰু তোমালোকে কমেণ্টত জনোৱাচোন যে শিক্ষা পৰিষদে এইটো ভাল কৰিছে নে নাই। মোৰ মতে ভাল কৰিছে, কিয়নো আমাৰ অসমৰ অসমীয়া সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত এইবাৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদেও গুৰুত্ব দিছে। সেইবাবে তেওঁলোকে এই নতুন পাঠ্যক্ৰমটো তোমালোকৰ নতুনকৈ সংযোজন কৰিছে। আৰু প্ৰত্যেকখন কলেজতে এইটো উপলব্ধ হ'ব যদিহে ছাত্ৰ-ছাত্ৰীসকলে ল'বলৈ ইচ্ছা কৰে। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিসকলে বিহু অতি ভাল পোৱা তেওঁলোকে নিশ্চয় ঐচ্ছিক বিষয় হিচাপে ল'ব পাৰিবা। আৰু তোমালোকৰ প্ৰত্যেকখন কলেজতে উপলব্ধ হ'ব বুলি মই ইতিমধ্যে কৈছোঁৱে। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই এটা সৰু ইনফৰমেশ্যন দিলোঁ, ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰি দিয়া। কাৰণ এনেকুৱা ছাত্ৰ-ছাত্ৰী বহুত আছে যিবিলাকে এতিয়ালৈ এই নটিছখন গম পোৱা নাই। তো ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰি দিয়া। যদি তোমালোকৰ এই বিহুক ভাল পোৱা, অসমীয়া সংস্কৃতিক ভাল পোৱা, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰা। আৰু যদি তোমালোকৰ কিবা কনফিউজন আছে তেতিয়াহ'লে মোক কমেণ্ট বক্সত সুধিব পাৰা। তো পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ পৰিস্থিতিৰে আজিলৈ বাই বাই, জয় আই অসম।